নমস্কাৰ সকলোকে মোৰ পেজৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ মাৰ ঘৰত দ্বিতীয়টো দিন ৰাতিপুৱাই সোনকালে উঠি মাৰ লগত বহি আগফালে ধুনীয়াকৈ পৰিৱেশটো চাই আছোঁ আৰু ভাল লাগিছে, ঠাণ্ডা ঠাণ্ডা। আৰু এইফালে আহি গ'ল খুৰীৰ নাতিনীয়েকক লৈ পেলাই আমাৰ ঘৰলৈ ৰাতিপুৱাই বাট ফুৰাবলৈ আহিছিলে। তাইকো অকণ মৰম কৰি আছোঁ আৰু মায়ে কথা কওঁতে কি ধুনীয়াকৈ হাঁহিছে দেখিছেনে। আৰু এইফালে আমাৰ গুণ্ডাটো শুই আছে দেই, আইতাকৰ ঘৰত একদম পূৰা শুইছে সি ভাগৰ। এইফালে খুৰীও আহিছে, বহি আছে, সেইকাৰণে গাখীৰ চাহ 3 কাপ বনাওঁ বোলো, তিনিজনীয়ে বহি লৈ পেলাই খাওঁ। এয়া চাহ বনাই হৈ গ'ল। তেনেকুৱাতে আকৌ আমাৰ পুতলা উঠিলেই নহয়, এয়া দেখিছে। তাৰপিছত আইতাকে ৰাতিপুৱাই তাৰ কাৰণে চকলেট আনি থৈ দিছিলে, সেয়া দিছে দেখিছে। তাৰপিছত আহি গ'ল ৰাতিপুৱাই আৰু মাছ আহিছে নহয়। আমাৰ ইয়াত ভাল, ইটোৰ পিছত সিটো আহিয়েই থাকে মাছ। এয়া মাছ আহিলে, ভাবিলোঁ দুইজনী অকণমান মাছ লওঁ। আৰু এয়া দুইটাই বাট ফুৰিবলৈ গৈ পেলাই এয়া বজাৰ কৰি লৈ আহিছে কিবা কিবি। তাৰপিছত মায়ে মাছ দুটা বাচি আছে। মাৰ মানে মনটো বেয়া আৰু অকণমান মাছ লৈছে যে। এইফালে মাৰ বাৰীখন বোলো অকণমান আপোনালোকক দেখুৱাই দিওঁ। মায়ে অকলে এয়া কৰিছে, পাণ চব আছে আৰু মাৰ অকণমান এয়া আপোনালোকক দেখুৱাবলৈ কৈছে মায়ে। বিট মানে কিনি আনি এনেকৈ মাটিত পুতি থ'লে বহুত দিনলৈ আপোনালোকে খাই থাকিব পাৰিব। মায়ে কৈছে কৈ দিবি দেই ভিডিঅ'ত। মই সেইকাৰণে কৈ দিলোঁ। এইফালে জলকীয়া লগাইছে, পদুনা, আকৌ ভোট জলকীয়াৰ গছো লগোৱাই থোৱা আছে। তাৰপিছত এইফালে ভেন্দিও লগাই থৈছে, অকণমান চব কৰি থৈছে। মায়ে যিহেতু অকলেই থাকে সেইকাৰণে আৰু এয়া ময়ো দেখুৱাই দিলোঁ ধুনীয়াকৈ, ভাল লাগিছে। তাৰপিছত মায়ে এয়া স্কুলৰ কাৰণে ওলাইছে, ঘৰতে স্কুল যিহেতু আৰু মায়ে ৰেডি হৈ লৈছে। ময়ো বোলো অকণমান কৰি থওঁ। এয়া ৰাতিপুৱাই পঁইতা ভাত খালোঁ, থালিখন আপোনালোকক দেখুৱাই দিছোঁ আৰু সকলোৱে বহি পেলাই খালোঁ। আৰু এইফালে ওচৰৰ ভণ্টি দুজনীকো দিলোঁ। আৰু ইয়াত টিকলা দুইটাই স্কুলত, মাহঁতৰ স্কুলত অংগনবাড়ীত খেলি আছে, এয়া দেখুৱাই দিছোঁ। তাৰপিছত বোলো মাছৰ তৰকাৰীকণ তিনিটাৰ কাৰণে ময়ে বনাওঁ, লাও দি বনালোঁ, পিছত মায়ে কিবা কিবি বনাব। আকৌ আহিলে নহয় মাছৰ বেপাৰী। মায়ে মানে উঠনি ভাল নালাগিলে, ইয়াত দেখিছে মাছৰ বেপাৰী চাবলৈ যাওঁতে মই ভৰিতে উজুতি খালোঁ, দুখ পালোঁ। তাৰপিছত এইবাৰ আকৌ ডাঙৰ মাছ আহিছে দেই। মায়ে মানে উঠনি অকণমান লোৱাৰ কাৰণে মানে আকৌ লৈছে মানে মাছ মানে খুব ভাল পায় আৰু। তাৰপৰা মায়ে কৈছে নাই লৈ থওঁ। তাৰপিছতে সেয়া দেখুৱাই দিলোঁ। মায়ে আকৌ মাছ বাচিবলৈ ল'লে এয়া। তাৰপৰা এয়া আমাৰ কাকিৰে বোৱাৰী, তাইও ভিডিঅ' বনায়, কুহি যে আপোনালোকে চবেই চিনিয়ে পায়। তাহাঁতে নগাঁও কিবা কামত যাবলৈ আহিছিলে। মই বোলো বাটতে লগ কৰোঁ, ঘৰলৈ মাতিছিলোঁ, সিহঁতৰ সময় নাই কাৰণে নোসোমালে। তাৰপৰা এয়া লগ কৰি পেলাই ঘৰলৈ আহিলোঁ। সিহঁতি নাই, আহিলোঁ এয়া জোনবৌহঁতৰ ঘৰত সিহঁতি বহি আছে, বহি কথা পাতি আছে। তাৰপিছত আৰু সি আহি ঘৰত আকৌ এয়া চোফাত কাপোৰ নাথাকেই, খেলিলে। তাৰপিছত এয়া লিপিকা বাহঁতৰ ঘৰলৈ আহিলোঁ, তাই আকৌ ভাত বনাই আছে। তাৰপৰা সি এয়া গোটেইখন ঘূৰিয়ে ফুৰে নহয়, আইতাকৰ ঘৰলৈ আহিলে, ইফালৰ পৰা সিফালে ঘূৰি ফুৰে। এয়া আকৌ ঘৰলৈ আহিলে। তাৰপিছত এয়া মই আকৌ মায়ে ঘৰতে বনোৱা আচাৰ দেখুৱাই দিলোঁ। মায়ে আকৌ আচাৰ খুব ভাল বনায় দেই। কঠীয়াতলিৰ পৰা যদি কোনোবাই চাই আছে, আচাৰ লাগিলে মাক যোগাযোগ কৰিব পাৰে, বৰ ধুনীয়া আচাৰ বনায়। তাৰপৰা এয়া দুপৰীয়া থালিখন দেখুৱাই দিলোঁ, মই বনোৱা লাও তৰকাৰী আৰু কিবা কিবি বনাইছিলে মায়ে। বকফুলৰ বৰ বনাইছিলে, সৰু মাছৰ ভাজি, এয়া মাছ ফ্ৰাই, ধুনীয়াকৈ ভাতকেইটা দুপৰীয়া মায়ে মই খাই ল'লোঁ। পিছবেলা আকৌ খোৱাৰ পৰা উঠি মায়ে অমিতা পাৰি, অমিতা কাটিছে, পকা অমিতা। আকৌ সন্ধিয়া লিপিকা বাই বোলে চাহ খাবলৈ আহিবা। তাৰপিছতে পানী পিঠা বনালে, চাহ বনালে। গোটেইকেইজনী ভিডিঅ' ক্ৰিয়েটৰ দেই, চবেই ভিডিঅ' বনায়। তাৰপিছতে সেয়াকৈ কৈ হাঁহি আছে, ইয়াৰ ভিডিঅ' বনায়ে আছে নহয় আইনুৱে। তাৰপৰা আমি সকলোৱে বহি লৈ ধুনীয়াকৈ চাহ খালোঁ। তাৰপিছত আকৌ ৰাতিৰ সাজৰ কাৰণে মায়ে আয়োজন কৰিলে। এইবাৰ আকৌ জোনবৌহঁত, ববৌ এনেকৈ মানে চবেই মিলি ভাত এসাঁজ খাওঁ বুলি ভাবিলোঁ। মই আহিলে এনেকৈ সকলোৱে মিলি খাওঁৱেই আৰু। ইহঁত দুইটাই আকৌ গান লগাই নাচি আছে। তাৰপিছতে মায়ে আজি নতুনকৈ আকৌ মোক বোলে বনাই খোৱাই, ছজনা দি ব্ৰইলাৰ মাংস বনাইছে। তাৰপিছত এয়া ববৌয়ে আকৌ অমিতা ভাজি বনালে ধুনীয়াকৈ, এয়া ছজনাৰে, মাংসই, তাৰপিছতে মাছৰ কণী আৰু অমিতা ভাজি দি পেলাই গোটেইজাকে বহি লৈ পেলাই এসাঁজ দেখা শুনাকৈ খালোঁ। খুব ভাল লাগে, আমি আহিলে এনেকৈ লগে ভাগে এসাঁজ খাওঁৱেই, ধুনীয়া লাগে আৰু চবেই মিলি। আজি আকৌ গীতাঞ্জলি নাই দেই, তাইক মিছ কৰিছোঁ। তাৰপিছত ইহঁতি জোকাই আছে মানে আইতাকক লৈ যাব আৰু সি মানে কান্দি আছে, নিদিয়ে যাবলৈ। মায়ে গেটত তলা লগালে। আজিৰ ভিডিঅ'টো ইমানেই, বাই।